उन्दै बैसोआव हाबा जानायनि सायाव सांग्रांथि हाबाफारि लादों। रायजोनि गिबि मन्थ्रिया उन्दै बैसोआव हाबा जानायखौ होबथानो थाखाय उन्दै बैसोआव हाबा लानायनि हेंथायै दासान्दि गोख्रों राहा लाबाय थानायखौ जों बयबो मिन्थिगौ। बेबायदि समावनो LOCDS बेसरकारि गौथुमाबो उन्दै बैसोआव हाबा जानायखौ होबथानो थांखिजों दिनै क'क्राझार सहरनि खोला फारसे थानाय जयपुर एमइ माद्रासा प्रभिन्सियेलाइज फरायसालियाव लेट्स ओवरकम साइलेन्स एन्ड डेभेलपमेन्ट ससाइटि सुंद'यै LOCDS बेसरकारि गौथुमनि बानजायनायाव ओनसोलनि रायजो राजाफोर आरो गार्जेनफोरखौ लानानै उन्दै बैसोआव हाबा जानायनि हेंथायै मोनसे हाबाफारि मावफुङो। हाबाफारियाव क'क्राझार जिल्ला इउपिपिएल लाइमोन आफादनि लोगो आफादगिरि शफिकुल शेखआ बाहागो लानानै खौरांगिरिफोरनि सिगाङाव माखासे बाथ्रा बुंथियो आरो बेजों लोगोसेयैनो LOCDS बेसरकारि गौथुमनि आफादगिरि मनन प्रमाणिकआबो माखासे बाथ्रा मिथिहोयो। LOCDS NGOৰ উদ্যোগত চাইল্ড মেৰেজৰ ক্ষেত্ৰত এটা সজাগতা সভাৰ আয়োজন কৰিছে আৰু এই সজাগতা সভাত আমন্ত্ৰণ মৰ্মে আমি উপস্থিত হ'ব পাৰিছোঁ আৰু উপস্থিত হৈ পেলাই আমি যিটো পৰিৱেশ দেখিলোঁ সুন্দৰ এটা পৰিৱেশ আৰু আমি কোকৰাঝাৰ জিলা যুৱ শাখা ইউপিপিএলৰ ফালৰ পৰা আমি NGOৰ সকলো সদস্যক আমি অনুৰোধ জনাইছোঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে যে বাল্য বিবাহ আমাৰ সমাজৰ কাৰণে এটা ভাইৰাছ হয় আৰু বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত আমি ইহঁতক মানে আহ্বান জনাইছোঁ যাতে তেনেকুৱা প্ৰগ্ৰাম মাজে মাজে লৈ থাকে আৰু যদি আমি ইউপিপিএল দল হিচাপে তেওঁলোকক সহায় সহযোগিতা কৰিব লাগে আমি নিশ্চিতভাৱে সহায় সহযোগিতা কৰিম। মুঠতে বাল্য বিবাহ আমাৰ সমাজৰ পৰা নোহোৱা হ'ব লাগে। বাল্য বিবাহৰ লগতে আমি বহু বিবাহ ড্ৰাগছ জুৱা মদ গাঁজা ইত্যাদি বিশেষকৈ আমাৰ সমাজৰ পৰা অপৰাধমূলক কাম কাজ আমি নোহোৱা কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক মানে আহ্বান জনাইছোঁ যাতে সভা সমিতি পালি যাতে ৰাইজক সজাগতা কৰে এই কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। লগতে আপোনালোকে জানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা ছেপ্টেম্বৰৰ পৰা বাল্য বিবাহৰ ক্ষেত্ৰত আকৌ একশ্যন আৰম্ভ কৰিব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে বাল্য বিবাহ নোহোৱা কৰাৰ ক্ষেত্ৰত তেওঁ যিকোনো ধৰণৰ একশ্যন মানে কৰিব বিচাৰে এইটোক আমি পূৰ্ণ সমৰ্থন জনাম। মুঠতে সমাজৰ পৰা অপৰাধমূলক কামবিলাক নাইকিয়া হৈ আমি সকলোৱে হাতে হাত মিলি এটা সুন্দৰ পৰিৱেশ লৈ আমি জীয়াই থাকিব বিচাৰোঁ। এইকাৰণে আমি সকলো ৰাইজক অনুৰোধ জনাম যাতে সকলোৱে সজাগতা হয় আৰু অপৰাধমূলক কাম কাজ যাতে কোনেও প্ৰশ্ৰয় নিদিয়ে তাৰ কাৰণে আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ। আমি আমাৰ মিটিঙো শেষ হোৱাৰ পিছত আমাৰ NGOৰ বন্ধুসকলৰ লগত আমি আলোচনা কৰিম যাতে মাজে মাজে তেনেকুৱা সজাগতা সভা অনুষ্ঠিত কৰে। তেওঁ আমাক কথা দিছে কৰিব বুলি কৈছে আৰু তেওঁলোকক সজাগতা সভা অনুষ্ঠিত কৰাৰ কাৰণে সহায় সহযোগিতা লাগিলে আমি বিশেষকৈ আমি চেষ্টা কৰিম যাতে তেওঁলোকৰ সজাগতা সভাত মানে আমি অলপ হ'লেও সহায় কৰিব পাৰোঁ। আজি জয়পুৰ স্কুলৰ প্ৰাংগণত আমাৰ লেটছ ওভাৰকাম সাইলেন্স এণ্ড ডেভেলপমেণ্ট ছ'চাইটি NGOৰ উদ্যোগত আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ অফিচৰ সহযোগত আজি চাইল্ড মেৰেজৰ ওপৰত এটা সজাগতা সভাৰ আয়োজন কৰা হৈছিল। এই সজাগতা সভাত উপস্থিত থাকে আমাৰ DSW অফিচাৰ জিন্টুমণি ফুকন ছাৰ, লগতে বিভিন্ন অতিথি মহোদয় আমন্ত্ৰিত অতিথি মহোদয় আৰু আমাৰ এইখন অঞ্চলৰ মুৰব্বীয়ান সমাজ আৰু এই অঞ্চলৰ আই মাতৃসকল। আমি আজিৰ এই সভাৰ উদ্দেশ্য হ'ল দ্য প্ৰহিবিশ্যন এক্ট 2006। এই এক্টত 21টাকৈ ধাৰা আছে, তথাপিও এই এক্ট 2006ত বলবৎ হৈছিল, কিন্তু আমি পৰিপূৰ্ণভাৱে আজিলৈকে আমি বাল্য বিবাহ বন্ধ কৰিব পৰা নাই। ইয়াৰ কাৰণ আমাৰ এই ভিতৰুৱা অঞ্চলত আজিও এই বাল্য বিবাহ চলি আছে। ইয়াত আমি আমাৰ মুৰব্বী আৰু যুৱ সমাজক আমি এটাই অনুৰোধ জনাইছোঁ যাতে এই সমাজ বিৰোধী কামত যাতে দৃষ্টিগোচৰ দিয়ে আৰু ভিতৰুৱা অঞ্চল বিশেষকৈ ভিতৰুৱা অঞ্চলত আমি অনুৰোধ জনাইছোঁ যে সমাজ বিৰোধী খালি অকল চাইল্ড মেৰেজে নহয়, ড্ৰাগছৰ ক্ষেত্ৰত যিকোনো নিচাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে সমাজ বিৰোধী কাম আমি বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কাৰণ আমাৰ যিখিনি এৰিয়াত যিটো কাৰণ হ'ল অৰ্থনৈতিকভাৱে যেতিয়া এজন দেউতা মানে পঢ়া শুনা কৰাব নোৱাৰে বা তেনেকৈ পোহপাল দিব নোৱাৰে, তেতিয়া ছোৱালীজনী তেখেতৰ মূৰত বোজা হৈ পৰে, তেতিয়া তেখেতক মানে বিয়া দিবলৈ চেষ্টা কৰে। আমি যিখিনি মানে পাইছোঁ আৰু কি এডুকেশ্যনৰ ক্ষেত্ৰত তেখেতসকলৰ কি হয় যে এডুকেশ্যনৰ ক্ষেত্ৰত যে
মানে এইটো অৰ্থনৈতিকভাৱে হয় যেতিয়া এজন ভাল এজন মেধাৱী ছাত্ৰ যেতিয়া মেট্ৰিক পাছ কৰে হাই ছেকেণ্ডেৰী পাছ কৰে কৰাৰ পিছত যদি মানে ভাল এটা ইনষ্টিটিউটত এডমিশ্যন হ'ব নোৱাৰে তেতিয়া তেখেতৰ মন ভাঙি যায় আমি এতিয়া আজিৰে পৰা আমি এটা মানে আমাৰ এন জি অ'ৰ মেম্বাৰসকলৰ লগত আমি এটা বৈঠক কৰিছোঁ বা কৰিম আৰু ভালকৈ আলোচনা কৰিম যে তেনেকুৱা যদি মেধাৱী ষ্টুডেণ্ট আছে যে ভাল এজন ভাল ৰেজাল্ট কৰিছে কিন্তু এডমিশ্যনৰ ক্ষেত্ৰত যদি মানে তেনেকুৱা অৰ্থনৈতিক সহযোগিতা কৰিব লাগে আমি কৰিম তথাপি এই বাল্য বিবাহ বন্ধ হ'ব লাগে আমি আমাৰ যেনেকৈ হওক আমি যোগাৰ কৰি হ'লেও তেখেতক আমি পঢ়াম क'क्राझार आरो चिरां जिल्लानि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां एबसुनि हेफाजाब होनायजों फैगौ 23 आगस्ट 2023 इङाव क'क्राझार सरकारि फरायसालिमायाव फुंबिलिनि 6 रिंगानिफ्राय मोनाबिलिनि 4 रिंगासिम सा सानजा भारतनि गोजामसिन गभ आयुर्वेदिक कलेज एन्ड हस्पिटाला देहा मेडिकेल चेकआपजों लोगोसे सांग्रांथि मेल खुंफुंनाय जागोन बे देहा मेडिकेल चेकआपजों लोगोसे सांग्रांथि मेलाव गासै सा 26 गुबुन गुबुन बिफाननि रोंगौथि गोनां स्पेशलिस्ट डक्टरफ्रा बे हाबाफारियाव बाहागो लागोन बेनिखायनो गोसो गुदुं रायजो राजा बिथांमोना बै सानखालि थिखानाय जायगा आरो समाव नुजाथिफैना गावनि सावस्रिखौ बेसेन नाङालासिनो नायफैनो हागोन